সকলোকে নমস্কাৰ জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাব। আজি ব্লগটো অকণমান বেলেগ ধৰণৰ হ'ব, যিহেতু সাগৰৰ পাৰৰ পৰা ষ্টাৰ্ট হ'ব। তো পলম নকৰি বলক যাওঁ সাগৰ পাৰলৈ। আৰু ময়ো প্ৰথমবাৰৰ বাবে আহিছোঁ, মোৰ লগতে আপোনালোকেও এনজয় কৰক নে কি কয়? বলক যাওঁ। আৰু এতিয়া মন্দিৰত আহিছোঁ, মন্দিৰত সোমাই পেলাই ইয়াৰ পৰা সাগৰৰ পাৰলৈ যাম। তো চাই থাকক, দেখাই যাম। মন্দিৰটো শিলেৰে বনাইছে, বহুত শ বছৰ পুৰণিয়ে মন্দিৰ হয়। তো দেখাই যাম, ইয়াত মূৰ্তিও আছে শিলেৰে তৈয়াৰ কৰা। তো চাই থাকক। কি বুলি কয় নাজানো বাৰু, তো দেখাবলৈ চেষ্টা কৰিছোঁ। শিলেৰে বনাইছিলে, এইটো গৰু হ'ব নেকি। আৰু বিশেষ ইয়াৰ গুণাগুণ মই নাজানো, যদি কোনোবাই জানে মাহাবালিপুৰামৰ মন্দিৰৰ বিষয়ে তো জনাব কমেণ্ট কৰি। কিন্তু যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইবোৰ শিলেৰে তৈয়াৰ কৰিছে। আগৰ দিনৰে কি হয় ইমান বিশেষ তেনেকুৱা লিখি কৰি থোৱা নাই বাৰু, গম নাপাওঁ। তো এইফালে মন্দিৰটো আছে, মন্দিৰৰ ভিতৰলৈ যাব নোৱাৰি, দৰ্জাখন বন্ধ কৰি থৈছে। তথাপি সন্মুখত গৈ পেলাই দেখাম বাৰু, বেক চাইডৰ পৰা দেখাই দিছোঁ এনেকৈ। ইমানেই মানুহ মানে, এতিয়া অলপ মানুহ কমিছে, তথাপিও বহুত মানুহ আহিছে। এইফালে ঝাৰুবন আছে, ইমান ধুনীয়া পৰিৱেশ মানে। আৰু এইফালে এই বাউণ্ডেৰীখন দেখিছে নহয়, এইফালে ৱাল মাৰি থৈছে। ৱালখনৰ ইটো চাইডে সাগৰলৈ যাব লাগিব, সাগৰ পাৰলৈ। তো ইয়াৰ পৰা এপাক ঘূৰি যাব লাগিব। চাই থাকক, দেখাই যাম বাৰু বাকীখিনি। আৰু এইখন মেইন দুৱাৰ হয়। এইফালে দি সোমাই যায়, সোমাই যাব পৰা মানুহ সোমাবৰ কাৰণে পাৰ্মিশ্যন দিয়া নাই, লক কৰি থৈছে। এনেই চাবৰ কাৰণে খুলি থৈছে দৰ্জাখন, ভিতৰ দিয়ে সোমাই যায়। আগৰ দিনৰ কিবা আছিলে চাগে, ইয়াৰ ইমান বিষয়ে নাজানো বাৰু। তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ, যদি কোনোবাই জানে মন্দিৰটোৰ বিষয়ে তেতিয়া কমেণ্ট কৰি জনাব পাৰে। তথাপিও মই দেখাবলৈহে চেষ্টা কৰিছোঁ। গৈ আছোঁ সাগৰ পাৰলৈ, আৰু অলপ দেৰি লাগিব। গৈয়ে আছোঁ পোৱাগৈ নাই, ইমান দীঘলীয়া ৰাস্তা। এইফালে বালিবোৰ ইমান গৰম, বাপৰে। এইফালে দোকান আছে, যিকোনো বস্তুৱে পোৱা যাব আৰু ইয়াত। বস্তুবোৰ সস্তা বাৰু। এতিয়ালৈকে একো লোৱা নাই, ঘূৰি আহোঁতে ল'ম। বহুত গৰম, বালি একদম মানে জুই উঠি আছে। এইফালে অলংকা, ইমান স্পীড আহিছে। শামুকৰ বাকলিহে, শামুক নহয়। ফটো মাৰি দিয়ে তাৰমানে।
সাগৰ ঢৌবোৰ মজা লাগিছে। অহা নাই এতিয়া, অকণ আগলৈ চাবলৈ মানে কি মোৰ ভয় লাগিছে। ওপৰতে ৰখি আছোঁ, এইফালে আহিলে মানে